প্ৰথমে আপোনাক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা সহকাৰে আন্তৰিক অভিনন্দন আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ দৰে এজন সুদক্ষ আৰু বলিষ্ঠ কণ্ঠৰ এজন জনপ্ৰতিনিধি আমি সঁচাকৈ আশা কৰোঁ আৰু আপোনাক চাই থাকোঁ প্ৰত্যেক দিনে। আপোনাক ভিডিঅ' আমাৰ ৰিকমেণ্ডেশ্যনত আহি থাকে, নিউজ ফিডত আহি থাকে, আমি প্ৰত্যেক দিনে চাওঁ। কোনটো ভিডিঅ' চাইছা তুমি? আপোনাৰ সংসদৰ পাৰ্লিমেণ্টৰ প্ৰায়খিনি ভিডিঅ' আমি চাইছোঁ। ঠিকে। আৰু ভাল লাগে দেখি, আৰু বিশেষকৈ এজন আমাৰ য়ংষ্টাৰসকলৰ অসমৰ পৰা মানে এজন ওৱান অফ দ্য য়ংগেষ্ট লিডাৰ বুলি ক'ম আপোনাক, গণ্য কৰোঁ। ঠিক তেনেকৈ আমাৰ অসমৰ ষ্টুডেণ্টখিনি, আমাৰ য়ংষ্টাৰসকলৰ ভইচটো আপুনি খুব সুন্দৰকৈ বলিষ্ঠ কণ্ঠেৰে তাত আপুনি প্ৰতিনিধিত্ব কৰে জনপ্ৰতিনিধিৰ সভাত। তাৰ কাৰণে আমাৰ ভাল লাগে। আৰু আপোনাৰ যি আদৰ্শগত কথা, লগতে আপোনাৰ সেই আদৰ্শগত কথাৰ লগতে আপোনাৰ যি কৰ্মখিনি প্ৰমূল্যবোধৰ মাজেৰে সমাধান কৰে দেখি আহিছোঁ আমি। তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ কাৰণে, আমাক ইমানখিনি সময় দিয়াৰ কাৰণে। থেংক ইউ। আৰু আজিৰ ছেশ্যনটোত আমি জানো আপুনি কিমান ইণ্টেলেকচুৱেল পাৰ্চন, দ্য পাৰ্চনেলিটি ইউ হেভ। ইমানো নহয়, ঠিক ঠাক। ন ছাৰ, ইমান বেছি ইণ্টেলেকচুৱেলতো PhD কৰিলোহেঁতেন। বাট দ্য পাৰ্চনেলিটি ইউ হেভ ইজ ইনক্ৰেডিবলি ছাৰ আউটষ্টেণ্ডিং, এইটো ক'বই লাগিব আপুনি। ধন্যবাদ ছাৰ। সেইটো কাৰণে দুটা প্ৰশ্ন ৰাখিছিলোঁ আপোনাৰ কাৰণে। হয়। প্ৰথমটো প্ৰশ্ন মই সুধিব বিচাৰিম যে পৰিৱৰ্তন বুলি নকওঁ মই এতিয়া, পৰিৱৰ্তন শব্দটো আমাৰ আমনি লাগিছে শুনি প্ৰকৃততে। আৰু তোমাৰ এই বাক্যটো মই পিছত ইউজ কৰিব পাৰোঁ নে নোৱাৰোঁ? মই নিশ্চয় ঠিক আছে। আৰু পৰিৱৰ্তন শব্দটো মই সলাই পানি ৰূপান্তৰ শব্দটো বিচাৰিম। ৰূপান্তৰ শব্দটো আমি সকলোৱে বিচাৰোঁ, য়ংষ্টাৰসকলে সকলোৱে বিচাৰে, আৰু সেইটো প্ৰকৃততে আপোনাৰ মতে সম্ভৱনে? আৰু মোৰ দ্বিতীয়টো কুৱেশ্যন হ'ল আমাৰ ছাত্ৰসকলক লৈ পানি। আমাৰ ছাত্ৰসকলে আমি দেখি আহিছোঁ বহুত দিনৰ পৰাই, বহুত যুগৰ পৰাই, বহুত কেইটা দশকৰ আগৰ পৰাই ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে, সক্ৰিয়ভাৱেই হওক বা তেওঁলোকে নিষ্ক্ৰিয়ভাৱেই হওক। কিন্তু এইটো ক্ষেত্ৰত আমাৰ ছাত্ৰসকলৰ এই কৰ্ম, যি আত্মত্যাগ, বলিদান, সেই ক্ষেত্ৰত আপুনি কিমান দূৰ সফল বা বিফল বুলি ভাবে? আৰু যদি মানে আমাৰ ছাত্ৰসকলৰ যি কৰ্ম ৰাজনীতিক লৈ, নিজৰ দেশখনক লৈ, নিজৰ জাতিটোক লৈ, নিজৰ অঞ্চলটোক লৈ, নিজৰ ভাষাটোক লৈ, সেইখিনি আপুনি কিমান দূৰ সফল আগুৱাই গৈছে বুলি ভাবে? যদি নাভাবে কিমান দূৰ বিফল হৈছে বুলি, কেনেকৈ বিফল হৈছে বুলি ভাবে, সেইখিনি জানিব বিচাৰিম। লগতে ৰাজনীতিক লৈ আমাৰ জাতিটোৰ প্ৰতি, দেশখনৰ প্ৰতি, আমাৰ ছাত্ৰসকলৰ প্ৰতি আপোনাৰ মতে কৰণীয় কি? এই দুটা প্ৰশ্নই আপোনাৰ পৰা মই জানিব বিচাৰিম। ধন্যবাদ। বঢ়িয়া। এইকাৰণে কেতিয়াবা মোক ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি বেছি ভাল লাগে। মানে সাংবাদিকসকলে একে প্ৰশ্ন সুধি থাকে, যোৰহাট নগাঁও ক'ত খেলিব, কাৰোবাৰ নাম লৈ ক'ব, তেখেতৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছিলে, এতিয়া কি হ'ল, একেখিনি প্ৰশ্ন যোৱা 10 বছৰৰ পৰা শুনিয়ে আছোঁ। সেইকাৰণে এই ধৰণৰ নতুন প্ৰশ্নবোৰ আমাক শুনি ভাল পাওঁ। প্ৰথমে মই ভাবিছোঁ যে যদি তোমালোকে ভাবা যে আমাক পৰিৱৰ্তন নহয় ৰূপান্তৰ লাগে, তেতিয়া ছাত্ৰ সমাজৰ তোমালোকৰ যে বিবেক শক্তিশালী, তাৰে এটা প্ৰমাণ আমি পাই গৈছোঁ। আৰু যেতিয়ালৈকে ছাত্ৰ সমাজৰ বিবেক শক্তিশালী হৈ থাকে, তেতিয়ালৈকে আমাৰ একো চিন্তা নাই। মই কোৱা নাই যে মোৰ পক্ষে হ'ব লাগে বা মোৰ বিপক্ষে হ'ব লাগে। বিবেক শক্তি বিশেষকৈ ছাত্ৰ সমাজৰ সদায় সবল আৰু শক্তিশালী হ'ব লাগে। যিহেতু প্ৰত্যেক আন্দোলন, যিমানবোৰ আন্দোলন হৈছে, আমাৰ স্বাধীনতা সংগ্ৰামৰ পৰাই চোৱা বা বিভিন্ন অন্য দেশৰ ভিতৰত যিমানবোৰ আন্দোলন হৈছে, ছাত্ৰসকলে তাৰ নেতৃত্ব লৈছে। তো সেইকাৰণে ছাত্ৰ সমাজ যদি সজাগ সচেতন হৈ থাকে, তেতিয়া আমাৰ দেশখন এটা ভাল দিশেৰে গৈ আছে। আৰু কৰিবলগীয়া মই ভাবোঁ যদি কিবা আছে, তেতিয়া হ'ল যে আজিৰ তাৰিখত মই ভাবোঁ যে আধুনিক যুগত যেতিয়াৰ পৰা আমাৰ এই ছ'চিয়েল মিডিয়া আহিছে, ছ'চিয়েল মিডিয়াত বহুত অপপ্ৰচাৰো চলি থাকে, যাৰ ফলত মানুহে আজি সময় নাপায় যে অধ্যয়ন কৰিবলৈ যে অপপ্ৰচাৰটো সঁচা নে মিছা। তো সেইকাৰণে আজিৰ তাৰিখত বহুত মিছা কথাও খুব সোনকালে প্ৰচলিত হৈ যায়। মানে এটা উদাহৰণস্বৰূপ যে মই কেতিয়া আহোমৰ পোচাক পিন্ধাই নাই, তো
অপপ্ৰচাৰ এটা খুব মানে প্ৰচলিত তেতিয়া আকৌ ইমান প্ৰচলিত হৈ যায় যে সাংবাদিকসকলে প্ৰশ্ন সুধিব মানে ইমান গুৰুত্ব দিয়া যায় যে সাংবাদিকসকলে 2-3টাহে প্ৰশ্ন সুধিব পাৰে তাৰ ভিতৰত এটা প্ৰশ্ন ব্যস্ত কৰি এনেকুৱা এটা প্ৰশ্নত সময় দিব যে এনেধৰণৰ যে ছ'চিয়েল মিডিয়াৰ যোগেদি অপপ্ৰচাৰ যে প্ৰচলিত নহয় যিহেতু অপপ্ৰচাৰ হ'লে কেতিয়াবা সমাজৰ মাজত সংঘাত হয় কেতিয়াবা কাৰোবাক বেয়া পাবলৈ আমি আৰম্ভ কৰোঁ তো এনেধৰণৰ আমি ফেক নিউজবোৰ কেনেকৈ ভাঙিব পাৰোঁ অপপ্ৰচাৰ কেনেকৈ সোনকালে আমি সঁচাটো ৰাইজৰ মাজত মানুহৰ মাজত লৈ যাব পাৰোঁ সেয়াও লওঁ কিছু চিন্তা বিশেষকৈ সামাজিক মাধ্যম তোমালোকে আমাতকৈ বেছি ব্যৱহাৰ কৰা তো সেইখিনি কথা অলপ জানিবলৈ বুজিবলৈ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ একেৰাহে ক'ব লাগিব যে আজি আধুনিক যুগত যুৱকসকলৰ ওপৰত মানসিকভাৱে যথেষ্ট হেঁচা আগতেও আছিলে কিন্তু আজিৰ তাৰিখত মই অনুভৱ কৰোঁ যে হেঁচা অলপ বেছি যে আজি পৰিৱেশটোৱে অলপ বেলেগ আজি সামাজিক মাধ্যমত ইনষ্টাগ্ৰামত মোৰ কিমান ফলোৱাৰ্ছ মোৰ কিমান লাইক মোৰ মেকআপ ভাল হৈছেনে নাই মোৰ বডি ভাল হৈছেনে নাই বহুত আমি আমাৰ পৰীক্ষাৰ হেঁচা আছেই মা দেউতাসকলৰ হেঁচা আছেই এতিয়া ইনষ্টাগ্ৰামৰ ফেচবুক আৰু এটা এক্সট্ৰা আমি হেঁচা নিজৰ ওপৰত দিছোঁ কিছুমানে সেই হেঁচাটো সহ্য কৰিব পাৰে কিছুমানে নোৱাৰে আৰু সেইকাৰণে অলপ ডিপ্ৰেশ্যনত গুচি যায় নেগেটিভত গুচি যায় পৰীক্ষাৰ যে ফলাফল বেয়া হ'ল তাৰ পিছত একদম এক্সট্ৰিম এটা সিদ্ধান্ত ল'লে তো সেই যে পৰিৱেশটো আমি এই ক্ষেত্ৰত মই ভাবোঁ যিদৰে আমি শাৰীৰিক সুস্থ হোৱাৰ কাৰণে আমি জিমলৈ যাওঁ একেৰাহে মানসিকভাৱে যদি আমাক শক্তিশালী হ'ব লাগে মানসিক শক্তি মেণ্টেল ফিটনেছ মেণ্টেল টাফনেছ তাৰ কাৰণে যিদৰে থেৰাপি তাৰ কাৰণে যিদৰে কাউন্সেলিং এই কথাখিনি আমি অলপ প্ৰচাৰ কৰিব লাগে যে আমাৰ হাত দুৰ্বল হ'লে আমি জিম যাওঁ আমাৰ পিঠি ক'ৰবাত ফ্ৰেকচাৰ হ'লে আমি ফিজিঅ' যাওঁ তো মানসিকভাৱে যদি আমাৰ অলপ ষ্ট্ৰেছ আৰু সেই ষ্ট্ৰেছৰ লগত আমি কেনেকৈ যুঁজিম তাৰ কাৰণে অলপতো কোচ লাগিবই তো সেইকাৰণে আমি মেণ্টেল ফিটনেছ লৈ আমি কিছু আমাৰ প্ৰচেষ্টা হাতত ল'ব লাগে আজি বিৰাট কোহলি ইমান ভাল বেটছমেন ইমান ভাল খেলুৱক তেওঁকো এজন মেণ্টেল কোচ লাগে তো সেইকাৰণে মেণ্টেলি আমি ষ্ট্ৰং হৈ থাকিলে আমি নিজৰ পৰীক্ষা আমি নিজৰ পাৰফৰ্মেঞ্চ আমি ভালদৰে দিব পাৰোঁ আৰু যদি আমি মেণ্টেলি অলপ নাৰ্ভাছ হৈ থাকোঁ পৰীক্ষাত প্ৰশ্ন কাকতত গোটেই প্ৰশ্ন উত্তৰ জানো কিন্তু অলপ ভয়তে আমি উত্তৰটো লিখিব নোৱাৰিলোঁ তো সেই মেণ্টেল ফিটনেছ ওপৰত মই ভাবোঁ ছাত্ৰ সমাজৰ অলপ বেছি মানুহৰ মাজত বা চৰ্চা কৰাটো উচিত থেংক ইউ খুব ভাল প্ৰশ্ন দেই অলপ বেছি চিৰিয়াছ হৈ গ'ল অলপ আমি ইনফৰ্মেল আৰু লাইট ৰাখোঁ হ'ব আৰু কোনোবা লৈ কিন্তু এটা বস্তু থাকি গ'ল মই কথা কৈ ভাল পাওঁ তৰ্ক কৰি ভাল পাওঁ এতিয়া কথাটো হ'ল আমি যেতিয়া এখন তৰ্ক প্ৰতিযোগিতাও কৰোঁ তেতিয়া আমি এখন সম্পূৰ্ণ এটা পাৰ্লিয়ামেণ্টাৰী মেথডত কৰোঁ গতিকে আমি তেতিয়াৰ পৰাই গোটেই এই ৰাজনীতি সদনৰ যিটো ব্যৱস্থা সাংসদসকলৰ যিটো তেওঁলোকে যিধৰণে উপস্থাপন কৰে বিধেয়ক হওক বা যিকোনো ধৰণৰ বিষয় নহওক সেই ব্যৱস্থাটো আমি আগতীয়াকৈ এতিয়াৰ পৰাই জড়িত হৈ থাকোঁ গতিকে আপুনি ভাবে নেকি আচলতে এজন ছাত্ৰই মানে ৰাজনীতিক ডক্টৰ ইঞ্জিনিয়াৰৰ দৰে জীৱনৰ লক্ষ্য হিচাপে যদি ল'ব পাৰে নেকি আচলতে তৰ্ক বিতৰ্কৰ কথা ক'লা সেইকাৰণে তৰ্ক বিতৰ্কত মোৰ বিধায়িনী দলৰ দলপতি খুব মানে এক্সপাৰ্ট আৰু তেওঁ যাৰ লগত তৰ্ক বিতৰ্ক কৰিব লাগে সকলোৱে জানে তো মই এই প্ৰশ্ন উত্তৰ মই তেখেতৰ পৰা জানিবলৈ বিচাৰোঁ মই থেংক ইউ ভাল কুৱেশ্যন মই এইকাৰণে ক'ম যে মই অলপমান ৰাজনীতিলৈ গুচি যাম আৰু দেই এতিয়াতো আমি ৰাজনীতি কৰিব লাগিব আচলতে আমাৰ বৰ্তমান সময়ত আমাৰ এটা ক্ৰাইচিছ হৈছে বুলি আমি অনুভৱ কৰিছোঁ যে আমাৰ যি